নমস্কাৰ সকলোকে অনন্ত স্পাৰ্ক ইউটিউব চেনেললৈ স্বাগতম জনাইছো। মৰগীয়া বোনাছ আৰু পূজাৰ বোনাছক লৈ কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে আহি আছে এক সুখবৰ। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই দিনটোত স্পেচিয়েল মিটিং এখনৰ আহ্বান কৰিছে। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অতি সোনকালে ভাল খবৰ আহিব পাৰে, কাৰণ উৎসৱৰ বতৰ আৰম্ভ হৈ গৈছে আৰু কৰ্মচাৰীসকলে আশাৰে বাট চাই আছে যে অতি সোনকালে তেওঁলোকৰ মৰগীয়া বোনাছ বৃদ্ধিৰ কথা আৰু বোনাছৰ কথা ঘোষণা কৰিব লাগে। আৰু এই সংক্ৰান্তত এক ডাঙৰ খবৰ প্ৰকাশ হৈছে আৰু খবৰটো হ'ল ৩ অক্টোবৰ ২০২৪ তাৰিখে অৰ্থাৎ অহাকালি এখন স্পেচিয়েল কেবিনেট মিটিঙৰ আহ্বান কৰা হৈছে। এই বৈঠকত মৰগীয়া বোনাছ বৃদ্ধি সম্পৰ্কে চৰকাৰৰ ফালৰ পৰা এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব পাৰে। এই সিদ্ধান্তৰ বাবে বহুতো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰে আশাৰে বাট চাই আছে, কাৰণ উৎসৱৰ বতৰ আৰম্ভ হৈ গৈছে আৰু সাধাৰণতে এনেকুৱা সময়তেই চৰকাৰে প্ৰায়েই মৰগীয়া বোনাছ বৃদ্ধি সম্পৰ্কে ডিক্লেয়াৰ কৰে। সেয়ে ইয়াকে লৈ আশা কৰা হৈছে যে অহা ৩ অক্টোবৰ তাৰিখে হ'বলগীয়া এই স্পেচিয়েল কেবিনেট বৈঠকত মৰগীয়া বোনাছ বৃদ্ধিৰ কথা ঘোষণা কৰিব পাৰে। লাভ কৰা তথ্য অনুসৰি এই বৈঠকত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আৰু ৩% মৰগীয়া বোনাছ বৃদ্ধি কৰিব পাৰে আৰু ইয়াৰ ফলত বৰ্তমান লাভ কৰি থকা ডিএ ৫০%ৰ পৰা বৃদ্ধি হৈ ৫৩% হ'বগৈ আৰু এই বৃদ্ধি জুলাই ২০২৪ৰ পৰা লাগু কৰা হ'ব। আৰু এনেকুৱা হ'লে জুলাই, আগষ্ট, ছেপ্টেম্বৰ এই ৩ মাহৰ ডিএ এৰিয়াৰ লাভ কৰিবলৈ সক্ষম হ'ব। আৰু ইতিমধ্যে যোৱা ৩০ ছেপ্টেম্বৰ ২০২৪ তাৰিখে লেবাৰ মিনিষ্ট্ৰীৰ ফালৰ পৰা আগষ্ট ২০২৪ মাহৰ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স জাৰি কৰা হৈছে আৰু এই সম্বন্ধে ইতিমধ্যে মোৰ চেনেলত ভিডিঅ' আপলোড কৰা হৈছে। ভিডিঅ'টো নিশ্চয় চাব বুলি আশা কৰিলোঁ। ইয়াৰ লগতে আন এক সুখবৰ হ'ল, যদিহে ৩ অক্টোবৰ তাৰিখে কেবিনেটত স্পেচিয়েল মিটিংখন গঠিত হয়, তেতিয়াহ'লে প্ৰডাক্টিভিটি লিংক বোনাছ আৰু এডহক বোনাছৰ ওপৰতো মোহৰ লগাটো পূৰা সম্ভাৱনা আছে, কাৰণ দুৰ্গা পূজা প্ৰায় সমাগত আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ডিএ আৰু বোনাছ ডিক্লেয়াৰ কৰিব পাৰে। যদিহে কেন্দ্ৰ চৰকাৰে এই দুয়োটা ডাঙৰ খবৰ ঘোষণা কৰে, তেন্তে এয়া চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিশ্চয় ভাল খবৰ হ'ব, কাৰণ কেন্দ্ৰত ডিএ ঘোষণা কৰাৰ ঠিক পিছতেই ৰাজ্য চৰকাৰেও ডিএ ঘোষণা কৰে। গতিকে ৰাজ্যিক কৰ্মচাৰীসকলেও ইয়াৰ ফলত লাভান্বিত হ'ব আৰু চৰকাৰী ঘোষণা হোৱাৰ ঠিক লগে লগেই মোৰ চেনেলৰ জৰিয়তে আপোনালোকক সবিশেষ জনোৱা হ'ব। সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ নিশ্চয় কৰিব। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই আছিল। শেষত আটাইকে বহুত বহুত ধন্যবাদ।